বহুত পৰিয়ালৰ বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ড নাই। আগত বহুত পৰিয়ালে ৰেচন কাৰ্ড পালে, কিন্তু আমি যেতিয়া গাঁৱত যাওঁ, সমষ্টিত যাওঁ, আমাক মানুহে কয় যে আমাৰ হাতত 3 টকীয়া চাউল, আজিকালি বিনামূলীয়া চাউল আমি পোৱা নাই, কাৰণ বিনামূলীয়া চাউল পাবৰ কাৰণে আমাক ৰেচন কাৰ্ড লাগে। এই বছৰ আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, অসমত আৰু আমি 50 লাখ ব্যক্তিক আমি বিনামূলীয়া চাউল যোগানৰ কাম আমি হাতত ল'ম। তাৰমানে যদি 50 লাখ ব্যক্তি হয় আৰু এটা পৰিয়ালত যদি 5 জন বা 6টা পৰিয়ালো থাকে, তেতিয়াহ'লে আমি অসমত নতুনকৈ 10 লাখ পৰিয়ালক আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি দিব পাৰিম। অৰ্থাৎ অহা পূজাৰ পিছত 8 লাখ অৰুণোদয়, 10 লাখ বিনামূলীয়া চাউল, অৰ্থাৎ 18 লাখ পৰিয়ালক আমি সহায় কৰাৰ কামত আমি আগবাঢ়িম। তৃতীয় পৰ্যায়ত আমি আৰু এটা ডাঙৰ আঁচনি হাতত লৈছোঁ, সেইটো হ'ল যে আমাৰ যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে, তেওঁলোকক আমি এখন কাৰ্ড দিব খুজিছোঁ, যিখন কাৰ্ডেদি হস্পিটালতে হওক, নাৰ্ছিং হোমতে হওক 5 লাখ টকালৈকে প্ৰত্যেক বছৰে আপোনালোকে বিনামূলীয়া চিকিৎসা ল'ব পাৰিব। অৰ্থাৎ অৰুণোদয় পাব 8 লাখ পৰিয়ালে, ৰেচন কাৰ্ড পাব 10 লাখ পৰিয়ালে, আৰু সৰ্বমুঠ 52 লাখ পৰিয়ালক আমি এখন কাৰ্ড দিম, যিখন কাৰ্ডৰ সহায় লৈ আপোনালোকে গভৰ্ণমেণ্ট হস্পিটাল হওক, অসমৰ ভিতৰত হওক, অসমৰ বাহিৰত হওক, য'তে আপোনালোকে ট্ৰিটমেণ্ট কৰে 5 লাখ টকালৈকে আমাৰ মেডিকেল আমি বিনামূলীয়াকৈ কৰিব পাৰিম। এই ধৰণে আমি অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালৰ ওচৰত আমি যাবৰ বাবে সিদ্ধান্ত লৈছোঁ। ইয়াৰ লগে লগে 10 লাখ পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণৰ কাম চলি আছে। বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চনো আমি ইতিমধ্যে সাৰ্বজনীনভাৱে প্ৰতিগৰাকী আই মাতৃলৈ পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। এই গোটেই আঁচনিবিলাকৰ লগত আজিৰ পৰা নতুনকৈ যে 18ৰ পৰা 45 বছৰৰ ভিতৰত বিধৱা হ'লে 25,000কৈ টকা পোৱাৰো আৰু এখন নতুন আঁচনি আমাৰ এই আঁচনিবিলাকৰ ভিতৰত জমা হ'ল বুলি আজিৰ পৰা আমি গৌৰৱেৰে ক'ব পাৰোঁ।